আজি কি খাই আছো দেখিছেনে বিহুৰ আগদিনা উৰুকাৰ দিনা মানে অকণ সিম্পলকে খাব লাগে যে ৰাতিলে বহুত খোৱা হ'ব যে এতিয়া খাই আছো ঘৰৰ পৰা আনিছিলে মায়ে একদম 12 মিছল শাক পালেং কুটৰা লফা তাৰ পিছতে লাই তাৰ পিছতে বাঘ হাসুৰা আপোনালোকে চিনি পায় নাই বাৰু বাঘ হাসুৰা এবিধ শাক আছে কিন্তু আপোনালোকে খাই পাইছেনে এয়া এখিনি ভাজি লৈছো বাঘ হাসুৰা এবিধ লতা জাতীয় খাদ্য লতা জাতীয় গছ আৰু বাঘ হাসুৰাৰ লগত টেঙা দিলে বহুত ভাল লাগে আৰু মই এই ভাজিটোতে কি দিছো যে জলফাই এয়া জলফাইটো গুটি ঘৰৰ পৰাই লৈ আহিছিলে জলফাই গতিকে ভাবিলোঁ ঘৰৰ পৰা যিহেতু লৈ আহিছে মায়ে শাকখিনি গতিকে মই ভাজি কৰি খাই পেলাই আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু কথা পাতোঁ দেই আৰু 12 মিছল শাকটোৰ মানে গোন্ধটোৱে বেলেগ একদম ইয়াত নহৰু আগলৈকে আছে নহৰু গছৰ পাতটো যে নহৰু নলা সেইটো আছে আৰু পিয়াজৰ নলা সব আছে ধনিয়া গোটেই 12 মিছল আৰু কি আৰু শাক আছে মই নাম কিছুমান নাজানো সেই মায়ে জানে মাটি কান্দুৰি কিবা কিবি তাৰপিছতে মালভোগ শাক এইবোৰ গোটেই আছে আৰু গোটেইটো 12 মিছল শাক যিহেতু এবাৰ মই বিহুত ঘৰত যোৱা নাই মা কালি গৈছে ইয়াৰ পৰা মাহঁত মা দাদাহঁত গতিকে সব লৈ আহিলে বিহুৰ কাৰণে আৰু মই যাব নোৱাৰো মই পৰহিলে গৈ কাম আছে আকৌ এদিনৰ কাৰণেনো কি যাওঁ সেইকাৰণে যোৱা নাই গতিকে লৈ আহিলে মাহঁতে এইটো দেই সব লৈ আহিছে আৰু একদম লাও বেঙেনা গোটেই যি খাম আৰু সব লৈ আহিছে খালি মাছ মাংসটো নাই আনা মাছ মাংস খুৱাই থৈ গৈছে লোকেল চিকেন কিবা কিবি গতিকে এইখিনি এতিয়া শাকখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ লগতে লৈ থওক অকণমান আদা ভাতটো ধুনীয়াকৈ ঘৰৰে চাউল আৰু আলু দি দিছোঁ ভাতত তাৰপিছত শাক আপোনালোকে চাই ভাবিছে যে ই আজি আকৌ খাই পেলাই কিয় ভিডিঅ' দিলে একো নাই খাই পেলাই দিছোঁ মানে মই কৈছোঁ কথাখিনি যে ঘৰৰ পৰা অনা শাকটোৰ ঘৰত হোৱা শাকৰ কেনেকুৱা এটা সোৱাদ থাকে হয় নহয় বাৰু গতিকে সেইখিনি খাই আছোঁ আৰু আপোনালোকে দেখিছেনে ধোঁৱা ওলাই আছে একদম গৰমকৈ খাইছোঁ মই যিহেতু মই অকলে আছোঁ খাইছোঁ অজয় নাখায় অজয়ে শাক নাখায় সৌৰভে খায় সৌৰভো ঘৰ গ'ল কালি শ্বুটিং কৰিয়ে ঘৰ গুচি গ'ল ৰাতি গতিকে মই নাই যোৱা গতিকে মই আৰু আজি উৰুকাৰ দুপৰীয়া সাঁজটো এনেকৈ শাক টেঙা দি খাইছোঁ আৰু দুখীয়া মানুহ ন আৰু কি খাম আৰু ৰাতিলৈ অকণমান চেষ্টা কৰিম আৰু খাবলৈ গতিকে আপোনালোকৰ আজি কি আয়োজন আছে কেনেকৈ খাইছে জনাব দেই আৰু লগতে এইটো লৈ লৈছোঁ দেই এটা কণী এইটো হৈছে বাহুবলী ঘৰৰ পৰা দাদাই 1 প্লেট কণী দি থৈ গৈছে সেই আনিলে সব বজাৰ কৰি আনে গতিকে আপোনালোকৰ আগত গোটেই কথাখিনি কৈ পেলাই শ্বেয়াৰ কৰিলোঁ আৰু মই এতিয়া খাই আছোঁ কিমান যে টেষ্টি লাগিছে খাই এনেকৈ জলফাই অকণমান লৈ ল'ব